ছাত্ৰ ছাত্ৰীসকল, আজি আমি বাস্তৱ সংখ্যাৰ 1.1 5 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নত দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো মানে কিউব 9m বা 9m + 1 নাইবা 9m + 8 আৰ্হিৰ। তো প্ৰশ্নটো বুজি পাইছাই। প্ৰশ্নত কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা, এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি হয় আৰু তাক ঘন কৰিলে কিয় 9m বা 9m + 1 নাইবা 9m + 8 আৰ্হিৰ হয়। তাৰ মানে 9ৰে হৰণ করতে হয় সম্পূৰ্ণ হৰণ যাব, নহলে বাকি 1 থাকিব, নহলে বাকি 8 থাকিব। তেনেকা সংখ্যা হ'ব ঘনফলটো। এতিয়া আমি প্ৰথমতে বুজিব লাগে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা মানেনো কি হয়, সেইটো বুজিহে আমি এই প্ৰমাণ কৰিব পাৰিম। গতিকে আমি প্ৰথমতে আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি হয় আৰু তাক বৰ্গ কৰিলে কিয় 9ৰে হৰণ যায় বা 9ৰে হৰণ কৰি ভাগশেষ 1 থাকে বা 9ৰে হৰণ কৰি ভাগশেষ 8 থাকে, সেইটো আমি উদাহৰণৰ সহায়ত প্ৰথমত ভালদৰে বুজি ল'ম। তাৰপিছতহে আমি মানে এই প্ৰশ্নটোৰ সমাধান কৰিম। ঠিক আছে, তাৰ কাৰণে আমাক ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰিব কৈছে। ঠিক আছে, কেনেকৈ হয় আমি চাই ল'ম। ইয়াৰ আগৰ ভিডিঅ'ত মই 3q কেনেকৈ আহে মানে 4 নম্বৰ প্ৰশ্নত 3q কেনেকৈ আহিল, 3q + 1 কেনেকৈ আহিল, 3q + 2 কেনেকৈ আহিল আলোচনা কৰিছোঁ। সেই গতিকে আমি ইয়াত আলোচনা নকৰোঁ কাৰণ দীঘলীয়া হ'ব। এতিয়া কথা হ'ল 3q মানে কি, যিকোনো অখণ্ড সংখ্যাক 3ৰে হৰণ কৰিলে ভাগশেষ নাথাকা শূন্য ভাগশেষ, তাৰ মানে কি 3ৰ গুণিতক, কিউ মানে ভাগফল, 3ৰে হৰণ কৰি ভাগফল কিউ পোৱা যায়, ভাগশেষ নাথাকে। তেনেকুৱা সংখ্যাবোৰক 3ৰ গুণিতক বুলি কোৱা হয়। সেই সংখ্যাবোৰ কেইটামান মই ল'লোঁ 0, 3, 6, 9, 12, 15। ইয়াত ল'লোঁ 3q + 1, তাৰ মানে 3ৰে হৰণ কৰিলে ভাগফল কি ওলা ভাগশেষ 1, মানে ভাগশেষ 1 থকা সংখ্যাবোৰ কি কি 3ৰে হৰণ কৰোঁতে 1, 4, 7, 11, 14, 17 আগৰ ভিডিঅ'ত আমি ভালদৰে আলোচনা কৰিছোঁ এইটো। তাৰপিছত 3ৰে হৰণ কৰোঁতে ভাগশেষ 2 থকা সংখ্যাবোৰ কি কি 2, 5, 8, 11, 14 আৰু আমি তেনেকৈ আৰু বহুত সংখ্যা পাই থাকিম। এতিয়া এই 3টা আৰ্হিত গোটেইখিনি যোগাত্মক অখণ্ড সংখ্যা অন্তৰ্ভুক্ত হৈছেনে চাই ল'ম। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 9, 10, 11, 12, 13, 14, 15, 16, 17, ঠিক আছে 15, 16, 17 এনেকুৱা ধৰণে আমি পালোঁ। এতিয়া এইটো হ'ল 3ৰ গুণিতকবোৰ, যাক 3ৰে হৰণ কৰি ভাগশেষ 0। এইবোৰ হ'ল 3ৰে হৰণ কৰি ভাগশেষ 1 থকা সংখ্যাবোৰ, যাৰ আৰ্হি এইটো হয়। আৰু এইটো হ'ল 3ৰে হৰণ কৰি ভাগশেষ 2 থকা সংখ্যাবোৰ। ঠিক আছে, এতিয়া কথাটো হ'ল যে আমি এইবোৰ সংখ্যাক সকলোকে আমি টেষ্ট কৰি থাকিব নোৱাৰোঁ। গতিকে ইয়াৰ এটা মই ল'লোঁ 6 ল'লোঁ। 6ক যদি মই ঘন কৰোঁ 6 কিউব, ঠিক আছে 6 কিউব কৰিলে কি হ'ব 6 কিউব 216। 216ক যদি মই 9ৰে হৰণ কৰোঁ কি বাৰ যাব 9 2 18, বাকী থাকিল 3, 6, 9 4 36, তাৰ মানে সম্পূৰ্ণ হৰণ গ'ল। তাৰ মানে কি 6 কিউবক মই কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ 9 × 24, তাৰ মানে এইটো কি হয় 9m। ঠিক আছে, তাৰ মানে 3ৰ গুণিতকবোৰক মই যদি 9ৰে হৰণ 3ৰ গুণিতকবোৰৰ ঘনফল মানে কিউবক যদি ঘনফলক যদি মই যিটো ঘনফল ওলাব তাক মই কেনেকৈ প্ৰকাশ কৰিব পাৰিম 9 × 24, তাৰ মানে 9mত প্ৰকাশ কৰিব পাৰিম। তাৰমানে 9ৰে হৰণ কৰিলে ভাগশেষ মানে সম্পূৰ্ণ হৰণ যায়। এতিয়া গোটেইখিনিকতো আমি কি হৰণ কৰি থাকিব নোৱাৰোঁ, গতিকে মই এইখিনি ঠাইত মই এইখিনিক বুজোৱা আৰ্হিটো ল'ম। ঠিক আছে, ঠিক একেদৰে ইয়াত কি কৰে 3ৰে হৰণ কৰি ভাগশেষ 1 থকা সংখ্যাবোৰ হ'ল 1, 4, 7, 10, 13, 16 ইত্যাদি ইত্যাদি। তাৰে মই এটা 10 ল'লোঁ। 10ক যদি মই ঘন কৰোঁ কি হ'ব 1000 হ'ব। তো 1000 হ'লে তাক মই যদি 9ৰে হৰণ কৰোঁ কি হ'ব চোৱা হ'ল 9 × 9, বাকী থাকিল 1 0, 9 × 9, বাকী থাকিল 1 0, আকৌ 9 × 9, বাকী থাকিল 1। তাৰ মানে কি বুজি পালোঁ যে
10 কিউবৰ যাক মানে 10 মানে 3 হৰণ কৰোঁতে ভাগশেষ 1 থকা সংখ্যাবোৰক কিউব কৰিলে কেনেকৈ প্ৰকাশ কৰিব 9 পূৰণ 11 111 যোগ 1 তাৰ মানে কি আৰিত গ'ল এইটো 9m + 1 আৰিত গ'ল ঠিক আছে বুজি পাইছে এতিয়া আমি তেনেকৈ গোটেইখিনিকে একে নিয়ম গোটেইখিনি কোনোবা এটা ইয়াৰ প্ৰতিটোকে ঘন কৰোঁ তেতিয়াহ'লে তাক আমি ঘনফলটোক 9m + 1 আৰিত প্ৰকাশ কৰিব পাৰোঁ ঠিক একেদৰে 3 হৰণ কৰোঁতে ভাগশেষ 2 থকা সংখ্যাবোৰ ইয়াৰ মই 5 ল'লোঁ 5ক যদি মই কিউব কৰোঁ 125 হ'ব 125ক যদি মই 9ৰে হৰণ কৰোঁ তেতিয়া কি হ'ব 9 গুণ 9 বাকী থাকিল কিমান 3 এফালে 5 নল'লোঁ 9 4 গুণ 36 বেছি হৈ যাব 9 3 গুণ 27 ল'লোঁ থাকিল বাকী 8 ঠিক আছে 8 বাকী থাকিল তাৰ মানে 5 কিউব কি লিখিব 125 কেনেকৈ লিখিব আৰু এতিয়া 9 পূৰণ 13 যোগ 8 তাৰ মানে ইয়াৰ আৰিটো কেনেকৈ 9m + 8 আৰি হ'ল তো গতিকে আমি এটা মই চেক কৰি দেখালোঁ গোটেইখিনিতো চেক কৰি থাকিলে বহুত সময় লাগিব গতিকে তোমালোকে বুজি পাইছা এতিয়া সকলো সংখ্যাকে বুজাবৰ কাৰণে মই এই আৰি ব্যৱহাৰ কৰিম তাৰমানে ইয়াক ঘন কৰি পেলাই যদি মই 9m + 8 দেখাব পাৰোঁ বা ইয়াক ঘন কৰি ইয়াক 9m + 1 দেখাব পাৰোঁ বা ইয়াক ঘন কৰি 9m দেখাব যদি পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰমাণ হৈ যাব ঠিক আছে এতিয়া আমি কুৱেশ্যনটোলৈ যাওঁ প্ৰশ্নটো আছিল যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m নাইবা 9m + 1 নাইবা 9m + 8 আহিল এতিয়া আমিতো গম পালোঁ যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ক'লে সদায় ভাজক 3 ধৰিব লাগে গতিকে ধৰা হ'ল এই যিকোনো যোগাত্মক অখণ্ড সংখ্যা এইটো হ'ল মেইন সংখ্যা আৰু তাক আমি কিহেৰে হৰণ কৰিম 3ৰে হৰণ কৰিম কাৰণ যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে এতিয়া a আৰু 3ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি পাওঁ কি পাওঁ a = 3q + r এইটো বিভাজন প্ৰমেয়িকাত পৰে এইটো চাই ল'বা য'ত r > 0 <3 q belongs to z ইয়াত r মান কি হ'ব পাৰে r মান 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে কিন্তু 3তকৈ সৰু হ'ব লাগিব গতিকে 2 লৈকে হ'ব এতিয়া প্ৰথমতে মই r মান 0 পাতিম তাৰমানে a = 3q r মান 0 পাৰে a = 3q হ'ব দুইফালে ঘন কৰিম মানে ইয়াক আমি 3ৰ গুণিতকক ঘন কৰিম মানে ঘন কৰিলে কি হ'ব এফালে 3q হোল কিউব হ'ব দ্যাট ইমপ্লাইজ a q = 3 কিউব মানে 27 qৰ ঘন কিউব q কিউব দ্যাট ইমপ্লাইজ a q = আমাক লাগে 9ৰ গুণিতক গতিকে 9 3 গুণ 27 q কিউব দ্যাট ইমপ্লাইজ a = 9m কিয় 9m হ'ল ইয়াত যদি qৰ মান কিবা এটা পাতো কিবা এটা অখণ্ড সংখ্যা পাম তাক মই mৰে বুজাইছোঁ য'ত m = 3q belongs to z অখণ্ড সংখ্যা বুলি ধৰা আছে তো r = 1 যদি ধৰোঁ ভাগশেষ যদি 1 ধৰোঁ তেতিয়াহ'লে কি হ'ব a = 3q + 1 দ্যাট ইমপ্লাইজ দুইফালে ঘন কৰিম a q = 3q + 1 হোল কিউব দ্যাট ইমপ্লাইজ a q = 3q হোল কিউব তাৰ মানে a + b হোল কিউব মানে কি আছিল a কিউব + 3a² b মানে a মানে এইটো b মানে এইটো + 3ab² + b কিউব দ্যাট ইমপ্লাইজ a q = 3 কিউব মানে 27 q কিউব প্লাছ 3ৰ বৰ্গ কিমান সদায় আমি এনেকৈ থাকিলে বৰ্গৰ কাম কৰিব লাগে 3ৰ বৰ্গ 9 9 3 গুণ 27 qৰ স্কুৱেৰ q স্কুৱেৰ হ'ব প্লাছ 3 3 গুণ 9 q প্লাছ 1 1 কিউব মানে 1 দ্যাট ইমপ্লাইজ a কিউব = কি হ'ব এই তিনিটাৰ পৰা কি কমন আহিব 9 কমন আহিব থাকিব কি 9 3 গুণ 27 q কিউব প্লাছ 9 3 গুণ 27 q স্কুৱেৰ প্লাছ 9 9টো ওলাই গ'ল থাকিল q প্লাছ এক্সট্ৰা 1 আছে দ্যাট ইমপ্লাইজ a q = 9m + 1 এতিয়া কথাটো হ'ল ইয়াত কিউ ঠাইত কিবা এটা যদি পাতো তেতিয়া কিবা এটা সংখ্যা পাম বা অখণ্ড সংখ্যা পাম সেইটোক মই mৰে বুজাইছোঁ ঠিক আছে a q = 9m + 1 য'ত m = 8 belongs to z অখণ্ড সংখ্যা belongs to z মানে যদি আমি r = 2 ধৰোঁ তাৰমানে a = 3q + 2 তেতিয়া দুইফালে ঘন কৰিম মানে r মানে কি ভাগশেষ যদি 2 ধৰোঁ তো তাৰ সংখ্যাৰ আৰিটো কি হ'ব 3q + 2 হ'ব এতিয়া দুইফালে ঘন কৰিলে a q = 3q + 2 হোল কিউব দ্যাট ইমপ্লাইজ a q = a + b হোল কিউব ফৰ্মুলাত ভাঙিম a কিউব + 3a² b + 3ab² + b কিউব হ'ল a q = কি হ'ব 27 3 কিউব 27 q কিউব প্লাছ 3ৰ বৰ্গ 9 হয় 9 3 গুণ 27 2 গুণ 4 q স্কুৱেৰ
প্লাছ 2 বর্গ কিমান 4 4 9 গুণ 36 কিউ প্লাছ 2 কিউব মানে 8 ঠিক আছে দ্যাট ইমপ্লাইজ এ কিউ ইকুৱেল টু এতিয়া আমি কমন এই তিনিটাৰ পৰা আনিম এইটো 3 গুণিতক এইটো 9 গুণিতক এইটো 9 গুণিতক 9 কমন আনিলোঁ তো 9 3 গুণ 27 কিউ কিউব প্লাছ 9 6 গুণ 54 কিউ স্কুৱেৰ প্লাছ 9 4 গুণ 36 কিউৰ কিউব প্লাছ এক্সট্ৰা 8 আছিল 8 লিখিলোঁ ঠিক আছে দ্যাট ইমপ্লাইজ এ কিউ ইকুৱেল টু ইয়াত যদি কিউৰ মান কিবা এটা সংখ্যা পাতোঁ তেতিয়াহ'লে কিবা এটা মান পাম তাক মই এম বুলি ধৰিলোঁ অখণ্ড সংখ্যাই পাম গতিকে 9m প্লাছ 8 য'ত m ইকুৱেল টু 3q কিউব প্লাছ 6q স্কুৱেৰ প্লাছ 4q হুইচ ইজ বিলংছ টু জেড যিটো অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত হয় মানে অখণ্ড সংখ্যা দিয়ে এতিয়া আমি দেখা পালোঁ যে যদি সংখ্যা যদি 3ৰ গুণিতক হয় এইটো আঢ়ি 3ৰ গুণিতক হয় তেতিয়াহ'লে তাক সেই সংখ্যাটো ঘন কৰিলে 3m আঢ়ি পাম আৰু যদি ভাগশেষ 1 থকা সংখ্যা যিমান আছে আমি তেনেকুৱা সংখ্যাক যদি ঘন কৰোঁ তেতিয়াহ'লে তাৰ ঘনফলটো 9m প্লাছ 1 আঢ়িত পাম আৰু 3ৰে হৰণ কৰি ভাগশেষ 2 থকা যিমান সংখ্যা আছে তাক যদি ঘন কৰোঁ তেতিয়াহ'লে 9m প্লাছ 8 পাম এটাকে দেখা গ'ল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আঢ়িৰ ঠিক আছে কথাটো বুজি পাইছা কিজানি তোমালোকে বুজি নাপালে মোক কমেণ্টত জনাবা ঠিকে আছে আজিৰ ভিডিঅ'টো ইমানলৈ সামৰি মাৰিলোঁ